আচাৰ অলমোষ্ট সকলো মানুহে বনাব জানে আৰু বগৰী আচাৰ বনোৱা বহুত কিবা কিবি প্ৰচেছ নাই চিম্পল এটা প্ৰচেছতে সকলো মানুহে বনায় কিছুমানে মিঠা বনায় কিছুমানে জ্বলা বনায় আৰু আজি মই ভাবিছোঁ দুইটা আচাৰে বনাম আৰু তাকে বনাওঁতে দেখাই দেখাই গৈ থাকোঁ কালি মই বগৰীখিনি এনে পানীটো টুক যাবৰ কাৰণে ৰ'দত দিছিলোঁ আৰু আজি অকণমান নিমখ অকণমান ভিনেগাৰ দিছোঁ মই আৰু অকণমান হালধি সানি পেলাই এতিয়া আকৌ দুদিনৰ কাৰণে ৰ'দত দিব লাগিব এইখিনি ভালকৈ শুকাবৰ কাৰণে আৰু আচাৰ দিবৰ কাৰণে কিবা কিবি মছলা কিনি আনিলোঁ মই এতিয়া গোটা জিৰা এইখিনি মোৰ আগৰ পৰা আছিলে বাৰু এইটো পেকেট অৰ্গেনিক জিৰা আৰু এইটো গোটা ধনিয়া চফ আৰু শুকান জলকীয়া আৰু এতিয়া মই এইখিনি গোটেইখিনিৰ পৰা অলপ অলপ ড্ৰাই ৰ'ষ্ট কৰি ল'ম এইখিনি আৰু বগৰীখিনি শুকালে আৰু ইয়াতকৈ বেছি শুকাব নালাগে ইয়াতকৈ বেছি শুকালে যে টান টান হ'ব কিটকিটীয়া হ'লে বেয়া লাগে খাই মঙহটো থাকিব লাগে তেতিয়াহে ভাল লাগে আৰু মই এতিয়া জিৰা ধনিয়া চফ আৰু শুকান জলকীয়া গোটেইখিনি অকণমান শুকানকৈ ভাজি লৈছোঁ এইখিনি অলপমান ধুনীয়া গোন্ধ এটা অহালৈকে এইখিনি মই ভাজি লৈছোঁ এতিয়া আৰু মছলাখিনি মই এতিয়া মিক্সিৰ জাৰটোলৈ উলিয়াই ল'লোঁ আৰু এইখিনি মই এতিয়া অলপমান গোটা গোটা হৈ থকাকৈ খুন্দিম গোটেইখিনি বেছি মিহিকৈ খুন্দি নেপেলাওঁ আৰু ইফালে সেইখন কেৰাহীতে মই মছলাখিনি কাঢ়ি পেলাই তাতে অলপ তেল দিছোঁ মিঠাতেল আৰু এই মিঠাতেলখিনি গৰম কৰি পেলাই মই এতিয়া ঠাণ্ডা কৰিম তাৰ পাছত আচাৰত ঢালিম মই তেলখিনি বহুতে কেঁচা তেল দিয়ে আচাৰত কিন্তু কেঁচা তেল দিয়াতকৈ এইদৰে কেতিয়াবা আচাৰ বনালে তেলটো গৰম কৰি তাৰপাছত এইদৰে ঠাণ্ডা কৰি পেলাই দিলে যে বেছি ভাল লাগে খাই পেলাই আৰু এইদৰে মই মছলাখিনি অকণমান গোটা গোটা হৈ থকাকৈ খুন্দি লৈছোঁ মই দুভাগ কৰি ল'লোঁ এতিয়া শুকান বগৰীখিনি এইখিনি মই অলপ মিঠা আচাৰ বনাম গুড় দি পেলাই আৰু এইখিনি মই এতিয়া তেল দি পেলাই জ্বলা আচাৰ বনাম আৰু তাৰ কাৰণে মই কেঁচা জলকীয়াকেইটা ৰ'দত দিয়া লোৱা জলকীয়াকেইটা মই ফালি লৈছোঁ এইকেইটা আৰু এতিয়া মই প্ৰথমতে বগৰীখিনিত মছলাখিনি সানি ল'ম ইয়াতে মই এতিয়া জলকীয়াৰ গুড়ি 1 চামুচো দি দিছোঁ জলকীয়াৰ গুড়িটো নিদিবও পাৰে দিবও পাৰে আপোনাৰ নিজৰ লগত কথা কিন্তু কালাৰটো ভাল হয় দিলে সেইটো কাৰণে মই দিছোঁ এতিয়া আকৌ মানে বগৰীখিনি ভাজি পেলাই তেলখিনি গৰম কৰি তাতে বগৰীখিনি ঢালি দিয়ে তাৰপিছত মছলাখিনি দিয়ে তেনেকৈও কৰিব পাৰে সেইটোও বেয়া নহয় আৰু এনেকৈও কৰিব পাৰে মই গৰম তেলখিনি ঠাণ্ডা হ'ল আৰু এইখিনি মই বটলটোত এইদৰে মই ঢালি দিম ইয়াত আৰু আমাৰ বগৰী জ্বলা আচাৰ ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া ৰ'দত দি থাকিব লাগিব আৰু ৰ'দত দি থাকোঁতে মাজে মাজে অকণমান অকণমান কেঁচা তেল ওপৰৰ পৰা দি থাকিলে আৰু ভাল হৈ থাকে বহুত দিনলৈকে ভাল হৈ থাকিব আৰু বাকী থকা বগৰীকেইটাৰে মই এতিয়া অকণমান মিঠা আচাৰ বনাওঁ বুলি ভাবিছোঁ আৰু মিঠা আচাৰটো যে ৰুটিৰ লগত খাই ভাল লাগে সেইটো কাৰণে ভাবিছোঁ অকণমান মিঠা আচাৰ বনাওঁ আৰু সেইটো কাৰণে মিঠা আচাৰ বনাবৰ কাৰণে মই অকণমান গুড় লৈছোঁ অলপমান চেনি লৈছোঁ আৰু এইখিনি শুকান মছলাখিনিটোতো আছেই আমাৰ আৰু বগৰীকেইটা মই এতিয়া এইখিনিৰ লগতে দি দিছোঁ অকণমান ভাঙি দিছোঁ কাৰণ অকণমান বিজল বিজল হ'লে ভাল লাগিব মিঠা আচাৰটো সেইকাৰণে মই অকণমান বগৰীকেইটা ভাঙি দিছোঁ হেতাখনেৰে হেঁচি হেঁচি আৰু ইয়াত মই এতিয়া এই শুকান মছলাখিনি অকণমান দি দিছোঁ বেছি দিব নালাগে যিহেতু এইখিনি ইমান মিঠা আচাৰ গতিকে মছলাৰ ইমান দৰকাৰ নাই তথাপি মই অকণমান মছলা দি দিছোঁ জিৰাৰ গোন্ধটো বহুত ভাল লাগে এইদৰে গুড় আৰু বগৰীৰ লগত আৰু মিঠা আচাৰটো বনোৱা হৈয়ে গ'ল এতিয়া মিনিছো হয় মিনিছোখনত আহিছোঁ অকণমান কিবা এটা কিনিবৰ কাৰণে ইমান কিউট কিউট বস্তু আছে ইয়াত